ই এখেত কি কৰি আছে? হাই চামেলি, তুমি ইয়াত কি কৰি আছা? তুমি নাই এনেই এপাক আহিলো সেৱা এটা কৰো বুলি। মানে তই মন্দিৰলৈও আহ? কিয় আহিব নালাগে নেকি? তোক ভাল ছোৱালী বুলি ভাবি পেপত পৰিছিলো, এনেকুৱা বুলি জনা নাছিলো। তোৰ বিষয়ে যিবোৰ ইম্প্ৰেশ্যন আছিলে আজিৰ পৰা চব শেষ। কিয়? কিয় বুলি কৈছো, তই নাজানো নেকি ভগৱানক পূজা কৰাটো এটা বিজনেছ? বিজনেছ মানে? চা, ভগৱানে আমাক পইচা, স্বাস্থ্য, চাকৰি যদি দিয়ে, মানুহগৰাকী সদায় মন্দিৰ বা গীৰ্জাঘৰ বা আন কোনো স্থানলৈ সি যাব বুলি ভাবিছ নেকি? নাহিব চাগে। তই মন কৰিবিচোন, যিবোৰ মানুহ ভগৱান বা যীশুৰ ওচৰলৈ আহে, সিহঁতক কেৱল এটা কথাই শুনিবি, ভগৱান মোৰ ভাল কৰিব, কেৱল মোৰে ভাল কৰিব। কিন্তু কোনোবাই জানো ভগৱান আপুনি কেনে আছে, আপোনাৰ ঘৰৰ মানুহবোৰ কেনে আছে, আপোনাৰ স্বাস্থ্য ভালে আছেনে, এনেকৈ জানো কোনোবাই সোধে? নুসুধে। স্বাৰ্থপৰ, চব স্বাৰ্থপৰ। আজিৰ মানুহবোৰ চব স্বাৰ্থপৰ হৈ ঢুকাল। এই চব মানুহবোৰৰ লিষ্টত তোৰ নামো আহি গ'ল। সেইকাৰণে আজিৰ পৰা মোক আৰু তোৰ কোনো প্ৰয়োজন নাই। বাই। ঐ ক'ত গৈছ ৰ? যেতিয়া ইচ্ছা গ'ল তেতিয়া মোক আহি ডিষ্টাৰ্ব কৰিলেহি, আৰু এনেকৈ একো নোকোৱাকৈ গুচি গ'লে কেনেকৈ কাম দিব? যোৱা 2টা সপ্তাহ কিমান ডিষ্টাৰ্ব আছো, এবাৰচোন সুধিছ? যেতিয়াৰ পৰা লগ পাইছো তেতিয়াৰ পৰা যিবোৰ কথা কৈছো সেইবোৰ বজাৰ কৰি পটৰ দৰে মনত ৰাখিবলৈ চেষ্টা কৰিছো, আৰু মই এতিয়া য়েছ বুলি কোৱাৰ আগতে গুচি গ'লে কেনেকৈ চলিব? তোৰ বিষয়ে পজিটিভ কথা ভাবি তোৰ কথা ভাবিব বিচাৰিছো, আৰু তই? তথাপিও মোক অলপ সময় লাগিব। তোৰ চৰিত্ৰ পাতিৰ প্ৰতি মোৰ অলপ সন্দেহ হৈছে। কি? এইটো কথা মই তোক ক'ব লাগে, তই মোক নহয়। তথাপিও ঐ ভগৱান, ই অলপ পইচাতকৈ বেছিয়ে হৈ গৈ আছে। ইয়াক বুজোৱা না স্বামী, ই পাগল হৈ গ'লে চলি যাব। মই যিকোনো প্ৰকাৰে চম্ভালি ল'ম। প্লিজ এইকণ সহায় কৰি দিয়া না ভগৱান। আৰু আপুনিও পাৰিলে নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ খবৰ ৰাখিব। वो कहते हैं ना कि प्यार करने के लिए जिगरा चाहिए, আৰু এনেদৰেই ৰমানে তেওঁৰ সপোনৰ চামেলিক চিৰদিনৰ কাৰণে নিজৰ কৰি ল'লে। বাৰু আচ্ছা মইনাহঁত, ষ্টৰিটো কেনেকুৱা লাগিল জনাবাচোন।